তো এতিয়া 10:21 বাজিলে আমি 7টা বজাৰ পৰা ড্ৰয়িং কৰি আছোঁ মানে ষ্টাডিৰ কামত লাগি আছোঁ আৰু এইফালে আমি অসম মেপ ড্ৰয়িং কৰি আছোঁ এয়া পেঞ্চিল আৰু চিয়াহীৰে ফাৰ্ষ্ট অফ অল আমি পেঞ্চিলেৰে ড্ৰয়িং কৰিছিলোঁ আৰু পেঞ্চিলবোৰ মোহাৰি তাৰপিছত আকৌ আমি চিয়াহীৰে ড্ৰয়িং কৰিছোঁ তেতিয়া মানে এইটো কালাৰিং কৰিবলৈ বেছি ভাল লাগে আৰু দেখিও ভাল লাগে এতিয়া আমি কালাৰ কৰিম তো আইডিয়াটো মোৰ হয় আৰু এইফালে আৰু গাইজ চাই থাকিব ফাইনেল লুকছটো আপোনালোকক দেখাম দেই তো গাইজ ফাইনেলি হৈছে আৰু লাষ্ট এটা কালাৰিং কৰি আছোঁ তাৰপিছত ফাইনেল লুকছটো দেখাই আছোঁ দেই এতিয়া বাজিছে 11টা বাজিলে য়েছ তো ফাৰ্ষ্ট অফ অল দেখাইছোঁ টাইমটো আপোনালোকক 11টা দেৰি আৰু এয়া